গুড আফটাৰনুন প্ৰভুসকল। এয়া আয়োজন দেখিছে। আজি মাছ বজাৰলৈ গৈছিলোঁ, তো মাছ আনিলোঁ। এয়া নাৰপাত, পাভ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বৰ নাচ। আমি সৰুতে যে পঢ়িছিলোঁ সেই পাভ মাছৰ কবিতাটো, তো এইটো পাভ মাছ। এইটো ঢেকীয়া ভাজি মোৰ ফেভাৰেট। বাকী এইটো হ'ল আপোনাৰ কচুৰ লতি, আৰু এইটো পাভ মাছৰে এটা আঞ্জা বনাইছে। বাকী মাছ ভাজি ভাত, এইখিনিয়ে বৰ ধুনীয়াকৈ ৰান্ধিছে। আৰু আচাৰ আছে, দেখুওৱা নাই বাৰু আপোনালোকক মই। আৰু লগত দালি, এয়া দালি আছে, থাকেই ৰেগুলাৰ। তো বহুত দিন খোৱা নাই। আৰু পাভ মাছ খাই কোনে কোনে ভাল পায় বা কমেণ্ট কৰি জনাব। মোৰ প্ৰিয়। পাভ খুব টান হয় বজাৰত, তথাপিও বিচাৰি বিচাৰি আজি আনিছোঁ। বনাইছে আমাৰ গ্ৰেট চেফ মিছেছ কবিতা শৰ্মা। আৰু বাকী এতিয়া খাওঁ। আপোনালোকে হয়তো খোৱা বোৱা কৰিলে, সময়ো বহুতখিনি হ'ল। অলম'ষ্ট আপোনাৰ 2:10 বাজিছে। তো আৰম্ভ কৰোঁ। বহুত বহুত ধন্যবাদ আপোনালোকে চোৱাৰ বাবে, ভিডিঅ'বোৰ ভাল ভাল কমেণ্ট দিয়াৰ বাবে। আশা ৰাখিছোঁ যাতে আমি সকলোৱে মিলি যেতিয়া আগুৱাই যাম আমাৰ ফেচবুক পেজখন সকলোৱে একেলগে। তো ইয়াতে সামৰিছোঁ। লগ পাই আছোঁ পিছৰ এটা ভিডিঅ'ত। থেংক ইউ, বাই বাই, চাই থাকিব।